আজি গুৰুত্বপূৰ্ণ খবৰটো হ'ল যে মে মাহত ৰাজ্যৰ কৰ্মচাৰীসকলে দৰমহা পাবনে সংবাদ মেলত সদৰি কৰিলে বিত্তীয় মন্ত্ৰীয়ে। বিত্তীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত কৰ্মচাৰীসকলৰ দৰমহাৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ কয় যে দেশৰ বিভিন্ন ৰাজ্যত কৰ্মচাৰীসকলৰ মাহিলী দৰমহা 20ৰ পৰা 50% পৰ্যন্ত কৰ্তন কৰা হৈছে, কিন্তু অসমে এনে কৰ্তনৰ কথা চিন্তা কৰা নাই। মে মাহত অসম চৰকাৰে সকলো কৰ্মচাৰীকে সম্পূৰ্ণ দৰমহা আদায় দিয়া হ'ব, কিন্তু পূৰ্বৰ 1 তাৰিখৰ সলনি এইবাৰ দৰমহা লাভ কৰিব 8 তাৰিখে। উল্লেখযোগ্য যে এই সংবাদ মেলত ৰাজহ সংগ্ৰহৰ পৰিমাণ যথেষ্ট হ্ৰাস পোৱাৰ কথাও সদৰি কৰে। ইফালে কৰ্মচাৰীৰ দৰমহা চৰকাৰে দিব লগা সুত মিলাই ৰাজ্য চৰকাৰক প্ৰতি মাহে 3600 কোটি টকা প্ৰয়োজন হোৱাৰ কথা উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ 7টা ডাঙৰ ঘোষণা। আগন্তুক সময়ত বাজেটত ধাৰ্য কৰা পুঁজি প্ৰথম পৰ্যায়ত মুকলি কৰা হ'ব 10%। পূৰ্বে এই ধনৰ পৰিমাণ আছিল 25%। প্ৰত্যেক অনুমোদন অবিহনে কোনো বিভাগে বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে। লগতে ৰাজ্য চৰকাৰে বিত্ত বিভাগৰ অনুমতি নোহোৱাকৈ কোনো আঁচনি ৰূপায়ণ কৰা নহ'ব। আগন্তুক সময়ত পৰিৱেশ সুস্থিৰ নোহোৱালৈকে অসম চৰকাৰে কোনো ধৰণৰ ছেমিনাৰ বা অনুষ্ঠান আয়োজন নকৰে পঞ্চতৰ্কা হোটেলত। কাৰ্যালয়ৰ কামত বহিৰাজ্য বা বিদেশলৈ গৈ কোনো বিষয়া কৰ্মচাৰীয়ে পঞ্চতৰ্কা হোটেলৰ পৰিৱৰ্তে সাধাৰণ হোটেলত থাকিব লাগিব। ৰাজ্য চৰকাৰৰ কোনো বিষয়াই বৈদেশিক ভ্ৰমণত যাব নোৱাৰিব। ৰাজহুৱা স্বাৰ্থজনিত হ'লে বিবেচনা কৰা হ'ব। সকলো পৰিষদ নিগম নিকায় বৰ্ডৰ চেয়াৰমেন ভাইচ চেয়াৰমেনৰ দৰমহা 25% কৰ্তন। আগন্তুক 4 মাহৰ বাবে বিধেয়কৰ পুঁজি আবণ্টন দিয়া নহ'ব।